নগাঁও জিলাৰ তাৰাবাৰী অঞ্চলবাসীৰ বাবে এটা সুখবৰ। শিক্ষাৰ ক্ষেত্ৰত এক নৱ সংযোজন। নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত দক্ষিণ খাটোৱাল গাঁও পঞ্চায়তৰ অন্তৰ্গত তাৰাবাৰী বৰপকাত আজি ইছলামিক ৰীতি নীতিৰে শুভাৰম্ভ কৰা হয় গ্ৰীণ ভেলী একাডেমী নামৰ এক ব্যক্তিগত শিক্ষানুষ্ঠান। বৃহত্তৰ তাৰাবাৰী অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত এক নৱ সংযোজন গ্ৰীণ ভেলী একাডেমী। একাডেমীখনৰ আজি ফিতা কাটি শুভ উদ্বোধন কৰে তাৰাবাৰী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক আলহাজ আব্দুল কৰিম ডাঙৰীয়াই। আজিৰ মুকলি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ কেৰামত আলী, শিক্ষক আব্দুল মান্নান, আব্দুল মতিন, পঞ্চায়তৰ GRS ৰফিকুল ইছলাম, নগৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল নাথ আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকল। আজি অনুষ্ঠানটো পৰিচালনা কৰে তাৰাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক হাৰুণ ৰছিদ চাহাবে। আজিৰ পৰা বিদ্যালয়ত অংকুৰ আৰু মুকুল দুয়োটা শ্ৰেণী আৰম্ভ হয়। লগতে 2026-27 বৰ্ষৰ নামভৰ্তি চলি আছে। যোগাযোগ নম্বৰ 9864751880। জিলা তাৰাবাৰীবাসীৰ কাৰণে ভাল খবৰ। তাৰাবাৰীত আজি এখন শৈক্ষিক প্ৰতিষ্ঠান গ্ৰীণ ভেলী একাডেমী শুভাৰম্ভ কৰিছে, কি ক'ব? বহুদিনৰ আপৰীয়া এটা মানুহৰ চিন্তা চৰ্চা আছিল হয় যে মই অৱসৰ গ্ৰহণ কৰাৰ পিছত হয় তাৰাবাৰী অঞ্চলত মোৰ বহুত প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, হয় অগণন ছাত্ৰ ছাত্ৰীৰ প্ৰবল ইচ্ছা আৰু হেঁপাহ। হয় মই অৱসৰ গ্ৰহণ কৰাৰ পিছতে সকলোৱে মোক কৈ আছে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে, যে ছাৰ আপুনি আমাক পঢ়াইছে, আমাৰ ল'ৰা ছোৱালীক পঢ়াব লাগিব, সুন্দৰ শিক্ষা দিব লাগিব, চাৰিত্ৰিক শিক্ষা দিব লাগিব। গতিকে মই আগৰ পৰা মই ছাত্ৰ অৱস্থাৰ পৰা মোৰ শিক্ষাগুৰু ওচৰতে আছে। মই ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ ফালৰ পৰা আৰু আমলি ফালৰ পৰা, ধাৰ্মিক ফালৰ পৰা মই বহুত কথা শ্ৰেণীত বাহিৰত এই ইত্যাদি ঠাইতে মই ল'ৰা ছোৱালীবিলাক চাৰিত্ৰিক গঠনৰ সম্পৰ্কত বহু কথা মই ৰাখি পেলাই মোৰ জীৱনটো পাৰ কৰিছো চৰকাৰী স্কুলত। গতিকে মই অৱসৰ গ্ৰহণ পিছতেই মোৰ সদায় হয় কিছুমান এক্স ষ্টুডেণ্ট, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, ৰাইজৰ প্ৰবল হেঁপাহ আগ্ৰহৰ কাৰণে মই সিদ্ধান্ত লৈছো, সকলোৱে সিদ্ধান্ত লৈছে যে এখন ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰিব লাগে আমাৰ তাৰাবাৰী বৰপকাত। সেই হেতুকে সকলোৰে আশা আকাংক্ষা, প্ৰবল হেঁচা, ৰাইজৰ প্ৰবল হেঁচাত ইংৰাজী 16/1/2026 চনত আমাৰ গ্ৰীণ ভেলী একাডেমীক নামাকৰণ কৰি পেলাই ব্যক্তিগত মাধ্যমৰ এখন বিদ্যালয় স্থাপন কৰাৰ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তাৰ পিছৰ পৰাই আমি প্ৰবলভাৱে প্ৰচেষ্টা সকলোৰে সুপৰামৰ্শ লৈ পেলাই আমি ইমানখিনিলৈকে এই বিল্ডিং অস্থায়ীভাৱে খেৰিচালিৰ বিল্ডিং স্থাপন কৰি পেলাই অংকুৰৰ পৰা নৱম শ্ৰেণীলৈকে পাঠদান দিবলৈ মনস্থ কৰিছো। হয়, এইটো শিক্ষানুষ্ঠান আছে, সেই শিক্ষানুষ্ঠানত ক্ৰমাকে আপোনাৰ এখন নতুন শিক্ষানুষ্ঠান গঢ় দি উঠিছে। এখন শিক্ষানুষ্ঠান খুলিলে বহুতো আহি যায়, বহুত কথা আহি যায়, স্কুলৰ শিক্ষা কথা আহি যাব, ষ্টুডেণ্টৰ কথা আহি যাব, কি ক'ব? এই ক্ষেত্ৰত যিসকল শিক্ষকে পাঠদান কৰাব যথেষ্ট অভিজ্ঞতাপূৰ্ণ কথা আহিব। গতিকে বহুতে ফেৰ মাৰে, আমাৰ যিহেতু এই অঞ্চলত আৰু বহুতো প্ৰাইভেট স্কুল আছে, গতিকে ইয়াত এটা প্ৰত্যাহ্বান আহিবই। গতিকে প্ৰত্যাহ্বানৰ পৰা হাম কাটিবৰ কাৰণে মই শিক্ষাৰ এটা বৈপ্লৱিক এটা উন্নতমানৰ শিক্ষা প্ৰদান কৰিবৰ কাৰণে মই প্লেন প্ৰগ্ৰাম লৈছো। দোৱা কৰিব যাতে ওপৰলাই মোক আশীৰ্বাদ দিয়ে, আল্লাহ যাতে ৰহম কৰে। গতিকে মই ইয়াৰ লগে লগেই পাঠদান যিটো পাঠ্যপুথি পাঠদানৰ উপৰিও আমাৰ যিটো ইছলামিক যিটো শিক্ষা, এই শিক্ষাৰ প্ৰতি মোৰ বিশেষ গুৰুত্ব থাকিব। আৰু ইহঁতৰ আমলি যিটো অভ্যাস, সেইটো ঘৰ দিয়া, ইয়াৰ পৰাই ঘৰ দিম মই জীয়াই থকালৈকে। গতিকে এইটো প্ৰচেষ্টাৰ কাৰণে মই সকলোৰে সহায় সহযোগ। প্ৰথম বছৰ আপোনাৰ এখন গ্ৰীণ ভেলী একাডেমী খোলা হৈছে, ছাত্ৰ ছাত্ৰীৰ কাৰণে কিবা যি মাচুলৰ কথা কৈছে, নামভৰ্তি মাচুলৰ কিবা ব্যৱস্থা কি ক'ব? ছাত্ৰবৃত্তিত মাচুল এটা নিৰ্ধাৰণ কৰা হৈছে। গতিকে সেইটো সময় অনুপাতে সকলোৰে মানে পৰামৰ্শ লৈ পেলাই অংকুৰৰ পৰা 9লৈকে আমি মাচুলৰ ব্যৱস্থা কৰিছো। নিম্নতম 300 টকা আৰু ওপৰত আছে 450 টকা। আৰু ভৰ্তিৰ ফৰ্ম অৱস্থা অনুযায়ী নিৰ্ধাৰণ কৰা হৈছে শ্ৰেণী। আপোনালোকৰ যদি কোনোবা ষ্টুডেণ্টে ইয়াত নামভৰ্তি কৰিব বিচাৰে গ্ৰীণ ভেলী একাডেমীত, এতিয়া যোগাযোগ কেনেকৈ কৰিব? ফৰ্ম ক'ত দিয়া থাকিব? যোগাযোগ এই কাৰ্যালয়, আমাৰ নতুন কাৰ্যালয় স্থাপন কৰা হৈছে। কোন জেগাত? এইটো ইয়াত আহিলে ফৰ্ম পাব, অভিভাৱকসকলে পাই যাব। আৰু সকলোৱে মোক যোগাযোগ কৰিবলৈ মই নম্বৰ দিয়া হৈছে, মোৰ বেনাৰৰ হোৰ্ডিঙত দিয়া আছে। সেই নম্বৰ যোগাযোগ কৰিলে পাই যাব। ধন্যবাদ। 11/3/2026 তাৰাবাৰীৰ এই ভিতৰুৱা এক অঞ্চলত গ্ৰীণ ভেলী একাডেমী নামৰ এটি প্ৰতিষ্ঠানৰ
শুভাৰম্ভ কৰা হৈছে। শুভাৰম্ভৰ অনুষ্ঠানত কেইবাজনো ব্যক্তিয়ে এই প্ৰতিষ্ঠানটিৰ উন্নয়নৰ কাৰণে কেতবোৰ দিহা পৰামৰ্শ আগবঢ়াইছে। ময়ো দুই এটা কথাৰে এই অনুষ্ঠানটিৰ কেনেকৈ পৰিচালিত হ'ব তাৰ বিষয়ে দুআষাৰ বক্তব্য ৰাখিলোঁ। প্ৰাইমাৰী স্তৰটো হৈছে আমাৰ শিক্ষা গ্ৰহণৰ প্ৰথম স্তৰ। মানৱ শিশু গঢ়াৰ প্ৰথম কমাৰশাল। এই কমাৰশালত যদি আমি নিপুণতাৰে এই ফুলকুমলীয়া শিশুসকলক গঢ় দিব পাৰোঁ, নিশ্চয় এদিন তেওঁলোক শ্ৰেষ্ঠৰ পৰা শ্ৰেষ্ঠতৰ গঢ়ি উঠিব। শিক্ষা হৈছে এক উমৈহতীয়া প্ৰচেষ্টাৰ ফল। ইয়াত শিক্ষকসকল, অভিভাৱকসকল, ছাত্ৰসকলৰ এটা অভিভাৱকসকলে বিশেষ গুৰুত্ব গ্ৰহণ কৰিব লাগিব। কাৰণ এটি শিশু কম সময়ৰ কাৰণে বিদ্যালয়ত থাকে, বেছি সময় থাকে নিজৰ ঘৰত। পিতৃ মাতৃয়ে শিশুসকলৰ তত্বাৱধানত থাকে। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে গুড মাদাৰ ইজ বেটাৰ দেন 100 টিচাৰ। এজন সৌমাতৃ 100জন শিক্ষকতকৈ শ্ৰেষ্ঠ। গতিকে এটি শিশুৰ উন্নয়নত মাতৃসকলৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ। মই মাতৃসকলক তেওঁলোকৰ সন্তানক তেনে পদক্ষেপ গ্ৰহণ কৰি শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ। মই বিশেষ আৰু একো ক'বলগীয়া নাই। মই ধন্যবাদ। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।